Hello viewers, আজি আপোনালোকক মই শাড়ী বা চাদৰ মেখেলাৰ অবিবহিত লেছ কিছুমান ব্যৱহাৰ কৰি কেনেদৰে আমি ঘৰখন নতুন পট সজাব পাৰো মই তাকে দেখুৱাবলৈ লৈছো চাওচোন আহক তাৰ বাবে মই এটা কাৰ্ডবৰ্ডৰ বক্স লৈছো আৰু তাৰ পৰা দুটা পিস কাটি উলিয়াই লৈছো এতিয়া ইয়াত ফেব্ৰিকল গ্লু ইউজ কৰি দুইখন কাৰ্ডবৰ্ড লগাই লম টুকুৰাটোৰ কাষ কেটা মিহি দেখুৱাবলৈ আঠা দি পেলাই ইয়াত বগা কাগজ লগাই লম তেতিয়া ইয়াৰ ফিনিশিংটো ভাল আহিব এতিয়া এটা ব্ল্যাক টেপ দি চাৰিওফালে এনেকৈ মেৰিয়াই লম তেতিয়া বস্তুটো টাইট হ'ব এতিয়া যেডাল লেছৰ কথা কৈছিলো হেডাল জুখি লৈ ইয়াত কিমান লাগিব সেই মতে মই টুকুৰা টুকুৰ কৰি কাটি লম আৰু একে ফেব্ৰিকল আঠাই দি এনেকৈ লগাই যাম এনেদৰে সম্পূৰ্ণকৈ লগাই হোৱাৰ পাছত ইয়াৰ কাষটো মই এই লেছডালেৰে ঢাকি দিম এতিয়া এডাল মৰাপাতৰ ৰছীত আঠা দি অন্য এডাল সৰু লেছ ইয়াক পকাই লৈ মই ৰছীডাল কভাৰ কৰি লম কভাৰ কৰি লৈ ইয়াত সাইডত ট্ৰেখনৰ সাইডত হ্যান্ডেল হিচাপে ব্যৱহাৰ কৰিম এইখন সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে যদি মোৰ এই গৃহসজ্জাৰ আইডিয়াটো ভাল পালে তেনেহলে প্লিজ ভিডিওটো লাইক এটা কৰিব কমেন্ট নিশ্চয় কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈও মোৰ আহিব লগা ভিডিওসমূহ আগতে চাবলৈ পায় ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিওৰে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ